নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি সংখ্যা ৰেখাৰ সহায়ত কেনেকৈ বিয়োগ কৰে শিকিম আৰু শূন্যৰ বিয়োগ কেনেকৈ কৰে শূন্যৰ যোগ কেনেকৈ কৰে এইবোৰ শিকিম সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কেনেকৈ কৰে যেনেকৈ 13 ৰ পৰা 4 বিয়োগ কৰিবলৈ হলে সংখ্যা ৰেখাত আমি কেনেকৈ কৰিম এনেকৈ টান দিয়া আগত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 লৈকে 0 1 2 3 4 মানে 13 আছে 14 লৈকে লিখিবা যিমান থাকে তাৰ পিছৰ সংখ্যালৈকে লিখিবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 হল এবাৰ আমি 4 বিয়োগ কৰিবলৈ কৈছে তেনেহলে 13 কিমান আছে 13 13 ৰ পৰা আহিব লাগিব আমাক ওলোটাকৈ যোগ কৰিলে সেইফালে যাব লাগে সোঁফালে কিন্তু বিয়োগ কৰিলে কি কৰিবা এইফালে আহিব লাগিব বাওঁফালে কিমান কৈছে 4 কমাব কৈছে তা বিয়োগ কৰিবলৈ কৈছে 13 1 2 3 4 4 কমাব কৈছে 1 2 3 4 13 ৰ পৰা 4 গলে কিমান হয় তেনেহলে 9 হয় 13 ৰ পৰা 4 গলে কিমান হ'ব 9 হ'ব এনেকৈ সংখ্যা ৰেখাৰ সহায়ত বিয়োগ কৰিব লাগে এতিয়া শূন্যৰ বিয়োগ কেনেকৈ কৰে 1 2 3 4 5 6 7 ইয়াত কিমান আছে 7টা ইয়াত কিমান আছে একো নাই মানে 0 1 2 3 4 5 6 7 ইয়াত কিমান আছে 7টা তেনেহলে গতিকে 7 বিয়োগ 0 তাৰমানে 7 ৰ পৰা 0 গলে কিমান থাকিব 7 থাকে ঠিক তেনেদৰে 15 ৰ পৰা যদি 0 যায় সেই সংখ্যাটোই হ'ব 15 ৰ পৰা 0 গলে 0 মানে তো নাই একো নাই এই কাৰণে যি সংখ্যা থাকে সেই সংখ্যাটোই হয় এই 22 ৰ পৰা 0 গলে 22 হ'ব 0 ৰ যোগ আমি কেনেকৈ কৰিম ইয়াত কি আছে একো নাই মানে কি 0 ইয়াত কিমানটা আছে 1 2 3 4টা 4 লিখা তেনেহলে 4 ৰ লগত 0 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 4 হ'ব বা ইয়াত 4টা হ'ব 0 ৰ লগত 4টা যোগ কৰিলে 4টাই হ'ব ইয়াত গুণ সমান হয় ইয়াত 4টা হ'ব মানে 0 আৰু 4 যোগ কৰিলে 4 হয় অৰ্থাৎ 8 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 8 হ'ব 0 ৰ লগত 0 যদি আমি যোগ কৰো তেনেহলে কিমান হ'ব 0 হ'ব 0 ৰ লগত 27 যোগ কৰিলে কিমান হ'ব যি সংখ্যা থাকে সেই সংখ্যাটোই হ'ব 0 মানে একো নাই লগত যোগ কৰিলে যি সংখ্যা থাকে সেই সংখ্যাটোই হয় এনেকৈ 0 যোগ কৰিব লাগে থেংক ইউ